আৰু সেই ৰাস্তাৰ ওপৰৰ পৰা পইচা দলিয়াই দিছে ইয়াতে চাওক ইয়াতে ৰাস্তাত পইচা পৰি আছে দেখিছে আপোনালোকে চাওক ৰাস্তাত পইচা পৰি আছে দেখিছে তো এইটোৱে আৰু এইটো বস্তু হ'ব নালাগে মানে এইফালে চাওক এটা পইচা গাইজ মই বৰ্তমান আছোঁ খানাপাৰা আৰু যোৰাবাটৰ মাজৰ যিভাগ গণেশ মন্দিৰ সেই গণেশ মন্দিৰ ভাগ আৰু এই গণেশ মন্দিৰ ভাগত এটা বিশেষ বস্তুৰ কাৰণে বিখ্যাত আছিলে দিয়ক মানে কি জানে এই মন্দিৰ ভাগত এই যেতিয়া ৰাস্তা দি মানুহে পাৰ হৈ যায় পাৰ হৈ যাওঁতে মানুহে ইয়াতে পইচা দলিয়াই দিয়ে এতিয়াও আপোনালোকে পিছফালে দেখা পাইছে কোনোবা এজন মানুহে পইচা ইয়াতে দলিয়াই দিছে কিন্তু এই যিটো পইচা দলিয়াই দিয়া যিটো পৰম্পৰা এই পৰম্পৰাটো কিমানখিনি যুক্তি আছে আপোনালোকে এবাৰ যদি ভাবি চাই তেতিয়া গম পাব মন্দিৰৰ ভিতৰত গৈ মই মন্দিৰৰ পূজাৰীৰ লগত এবাৰ কথা পাতিবৰ কাৰণে চেষ্টা কৰিম এই বস্তুটো তেওঁলোকে কেনেকৈ গ্ৰহণ কৰে আহক এবাৰ এতিয়া চাওক আপোনালোকে এই কলা গাড়ীখনৰ পৰা চাওক দেখিছে পইচা কেনেকৈ দলিয়াই দিছে এইটো কিমান বেছি গ্ৰহণযোগ্য কিমান বেছি যুক্তিৰ কথা আপোনালোকে এবাৰ কওকচোন বাৰু গাড়ীখন ৰখাইছে নামি গৈ সেৱা কৰোঁ ভিতৰত না দেখিছে গণেশ মন্দিৰ আছে আৰু এতিয়া মই সোমাই যাওঁ মই অলৰেডি জোতা খুলি থৈ দিছোঁ এইফালে মই সোমাই যাওঁ সোমাই গৈ সেৱা এটাও কৰি লওঁ ভাবিছিলোঁ গুৱাহাটী আহিছিলোঁ ভাবিছিলোঁ পটককৈ সেৱা এটা কৰি যাওঁ এইফালে চাওক কোনোবাই পইচা ইয়াত দলিয়াই দিছে আৰু এটা পইচা পৰি আছে এইফালে চাওক দেখিছে চাকি জ্বলোৱা স্থান আছে ওপৰৰ মহলত চাকি জ্বলোৱা স্থান আৰু এইফালে চাওক গণেশ বাবাৰ মন্দিৰ আছে আৰু তেখেত এই পূজাৰী আছে তেখেতৰ লগত এবাৰ কথা পাতিবৰ কাৰণে চেষ্টা কৰিম আহক আৰু এইফালে বাবাৰ মই আশীৰ্বাদ ল'লোঁ লৈ আৰু এইফালে গান পাত্ৰ কিবা এটা ক্ষুদ্ৰ কিবা এটা মই দিবৰ কাৰণে চেষ্টা কৰিলোঁ বাকী এতিয়া মন্দিৰৰ যি পূজাৰী আছে মই তেখেতৰ লগত এবাৰ কথা পাতিবৰ কাৰণে চেষ্টা কৰিম যে নমস্কাৰ ইয়াতে আমি দেখিবলৈ পাওঁ মানে এই মন্দিৰ ভাগত মানুহে বাহিৰৰ পৰা দূৰৰ পৰা পইচা দলিয়াই পেলাই দিয়ে দান দক্ষিণা হিচাপে দিয়ে বাৰু মানুহে শুদ্ধ অন্তৰে দিয়ে বুলি আমি বিশ্বাস কৰি লৈছোঁ বাৰু কিন্তু এতিয়া কথাটো হ'ল এই দলিয়াই যে দিয়ে এইটো কিমান যুক্তি বাৰু যুক্তি আছে বুলি আমি ভাবোঁ গাড়ীবিলাক ট'টেলি জাম হৈ যায়তো হয় জামৰ পিনে ৰখিব নোৱাৰোঁ ইমাৰ্জেঞ্চি থাকে হয় ইমাৰ্জেঞ্চি মোৰ গাড়ী দলিয়াই দিছে নহয় মানে দলিয়াই দিয়াটো দিলে মানে এইটো কি হয় মানে বস্তুটো দিয়াটো মানে তেওঁটো দিলেই হয় অন্তৰৰ পৰা দিছে হয় জীৱন ৰাখিব সমানে হ'ব কৰি দিবা হয় কিন্তু আমি ধৰক মানুহকে যদি কিবা এটা বস্তু দিওঁ বা জীৱ জন্তুক যদি আমি কিবা বস্তু দিওঁ তেনেকৈতো আমি দলিয়াই নিদিওঁ ধৰক দলিয়াই নিদিয়ে যদি ইয়াত সকলো গাড়ী পাৰ্কিং কৰা নহয় হয় সেইকাৰণে তেওঁলোকে গাড়ীখন ৰখিব নোৱাৰাৰ কাৰণে দলিয়াই পেলাই দিয়ে যদি শুদ্ধ ভক্তি থাকে তেখেতে আগত গৈও গাড়ীখন ৰাখি পেলাই ইয়াতে সোমাই যাব পাৰিলেহেঁতেন ইমান কাম থাকোঁ কিছুমানো যিহেতু অফিচ যাব আহিছে আচ্ছা 10টাত পাব লাগিব পাব লাগিব আচ্ছা তেওঁতো ৰখিব নোৱাৰে হয় ৰখি যদি যাত্ৰী থাকে গেটাৰ হৈ যাব হয় নোৱাৰি তেওঁ উত্তৰ কৰি শিকিছে আচ্ছা আৰু এইটো আপোনালোকে ধুনীয়াকৈ গ্ৰহণ কৰে সেইটো আমাৰ আনি তাৰ কামত খাটা আছে আচ্ছা তো তেওঁলোকে তেনেকৈ ভাবে মন্দিৰ যি পৰিচালনা কমিটি আছে বা পূজাৰী আছে তেখেতসকলে তেনেকৈ ভাবে বাকী আপোনালোকলৈ মই এৰি দিলোঁ এই বিষয়টো আপোনালোকে কেনেদৰে ভাবে আপোনালোকে ভাবেনে যে যিটো পৰম্পৰা চলি আছে যিধৰণে তেওঁলোকে বা মানুহে এনেকৈ পইচা দলিয়াই পেলাই দিছে এই বস্তুটো কিমান যুক্তি আছে কথাটো এবাৰ আপোনালোকে ভাবি পেলাই চাই পেলাই কমেণ্ট কৰি জনাওক আপোনালোকে বা মানে লিখক আপোনালোকে যে কেনেকৈ দিলে ভাল হয় কি কৰিব লাগে ইয়াৰ এটা পাৰ্মানেণ্ট চলিউশ্যন যদি ধৰক দিবলৈ মন আছে দিয়ক প্ৰব্লেম নাই আহি পেলাই গাড়ীখন ৰখাই পেলাই আজি এতিয়া মই যেনেকৈ গাড়ীখন ৰখাই পেলাই ইয়াতে মই সেৱা কৰিলোঁ ইয়াতে মই কিবা যিমান পাৰোঁ মই যি হিচাপত পাৰোঁ মই দিলোঁ ঠিক তেনেকৈ গাড়ীখন ৰখাই পেলাই তেনেকৈ দিব পাৰিলেহেঁতেন কিন্তু দূৰৰ পৰা পইচা দলিয়াই দিয়াটো কিমানখিনি যুক্তি আছে আপোনালোকে নিজে এবাৰ কমেণ্ট কৰক ঠিক আছে এইটো আছিলে এটা সৰু ভিডিঅ' বিশেষ তেনেকুৱা একো নাই জাষ্ট এটা সৰু এৱাৰনেছৰ কাৰণে ভিডিঅ'টো বনালোঁ আপোনালোকলৈ এৰি দিলোঁ আপোনালোকে জনাওক কি আছে তো সেৱা কৰিলোৱে যিহেতু এতিয়া আৰু যাব লাগে বাকী এইফালে চাওক এতিয়া মানুহ আহিছে এইফালে ছাইডেদি আহিছে কিছুমানে সেই ওপৰৰ পৰা পইচা দি দিয়ে আৰু এতিয়া বহুত মানুহে তলৰ ফালে দি আহিছে আহি পেলাই বাৰু সেৱাটো কৰিছে গতিকে ঠিকে আছে দিয়কচোন বাৰু তো এতিয়া যাব লাগে আৰু সেই ৰাস্তাৰ ওপৰৰ পৰা পইচা দলিয়াই দিছে ইয়াতে চাওক ইয়াতে ৰাস্তাত পইচা পৰি আছে দেখিছে আপোনালোকে চাওক ৰাস্তাত পইচা পৰি আছে দেখিছে তো এইটোৱে আৰু এইটো বস্তু হ'ব নালাগে মানে এইফালে চাওক ইয়াতে পইচা এনেকৈ দলিয়াই দিছে মানুহে দিছে তো সেই আৰু বাকী আপোনালোকলৈ এৰি দিলোঁ আপোনালোকে জনাওক মই ইমান ডিটেইলছত আপোনালোকক মই বা ইমান ভালকৈ মই বুজি নাপাম বস্তুটো কেনেকুৱা কি হয় কিন্তু তো এইটো হ'ব নালাগে বুলি মই ভাবোঁ সেইকাৰণে জাষ্ট এটা সৰু ভিডিঅ' বনাই দিলোঁ আপোনালোকলৈ এৰি দিলোঁ আপোনালোকে জনাওক